নমস্কাৰ সকলোকে মোৰ ইউটিউবৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। শিক্ষকৰ বাবে মহামান্য সুপ্ৰিম কোৰ্টৰ এক ঐতিহাসিক ৰায় প্ৰদান কৰিছে। এতিয়াৰ পৰা টেট পাছ নকৰিলে শিক্ষকৰ নাথাকিব চাকৰি, নহ'ব পদোন্নতি। এই ৰায়দানত কেনেধৰণে ব্যাখ্যা আগবঢ়োৱা হৈছে আহকচোন সেই বিষয়ে আমি ভিডিঅ'টোত জানিবলৈ চেষ্টা কৰিম। দেশজুৰি লক্ষ লক্ষ শিক্ষকৰ বাবে সুপ্ৰিম কোৰ্টৰ এক ঐতিহাসিক সিদ্ধান্ত আহিছে। দীঘলীয়া সময় ধৰি চলি থকা প্ৰমোচন বিবাদত আদালতে স্পষ্ট কৰিলে যে এতিয়া শিক্ষকতাৰ যোগ্যতা পৰীক্ষা টেট পাছ নকৰিলে প্ৰমোচন সম্ভৱ নহ'ব। এই আদেশৰ প্ৰভাৱ চৰকাৰী প্ৰাথমিক আৰু উচ্চ প্ৰাথমিক বিদ্যালয়সমূহত কৰ্মৰত শিক্ষকৰ ওপৰত পৰিব। সুপ্ৰিম কোৰ্টৰ এই সিদ্ধান্ত কেৱল উত্তৰ প্ৰদেশৰ নহয়, সমগ্ৰ ভাৰতৰ শিক্ষা বিভাগত বৃহৎ পৰিৱৰ্তন আনিবলৈ লৈছেহি বুলি ধৰা হৈছে। 5 বছৰ কাৰ্যকাল থকা শিক্ষকৰ বাবে ৰাহত থাকিব। সুপ্ৰিম কোৰ্টে কৈছে যিসকল শিক্ষকৰ কাৰ্যকাল মাত্ৰ 5 বছৰ বাকী আছে তেখেতসকলক অনুচ্ছেদ 142 অনুসৰি টেট পৰীক্ষা দিয়াৰ পৰা ৰেহাই কৰা হ'ব। এনেকুৱা শিক্ষকে টেট নিদি প্ৰমোচনৰ বাবে যোগ্য থাকিব। যিজনে অলৰেডি প্ৰমোচন পাইছে, আদালতে স্পষ্ট কৰিছে যে যিজনৰ প্ৰমোচন আগতেই হৈ গৈছে তেওঁলোকে 2 বছৰৰ ভিতৰত টেট পাছ কৰাটো বাধ্যতামূলক হ'ব। নিৰ্দিষ্ট সময়ৰ ভিতৰত পৰীক্ষা পাছ নকৰিব ৰিটায়াৰমেণ্ট বেনিফিট দি সেৱাৰ পৰা বাহিৰ কৰা হ'ব। 5 বছৰ বেছি কাৰ্যকাল থকা শিক্ষক। যদি কোনো শিক্ষকৰ কাৰ্যকাল 5 বছৰ অধিক বাকী থাকে তেন্তে তেওঁলোকৰ বাবে প্ৰমোচনত টেট পাছ বাধ্যতামূলক হ'ব। এতিয়া এনেকুৱা শিক্ষক টেট পাছ নকৰালৈকে প্ৰমোচন লাভ কৰিব নোৱাৰে। মাইনৰিটি বিদ্যালয়ৰ সমস্যা। এই সিদ্ধান্তত অল্প সংখ্যক বিদ্যালয়ৰ কথা আলোচনাৰ বাবে আদালতে কৈছে যে এই বিদ্যালয়সমূহত শিক্ষকৰ অধিকাৰ RTE আইন প্ৰযোজ্য হ'বনে সেই বিষয়ে ইতিমধ্যে সিদ্ধান্ত ল'বলৈ বিষয়টো মুখ্য ন্যায়াধীশলৈ বৃহৎ বেঞ্চ গঠন কৰিবলৈ ৰেফাৰ কৰা হৈছে। এই বিষয়টি প্ৰমাতি মুকলি 2014 ঘটনাৰ লগত জড়িত। আদালতে স্পষ্ট বাৰ্তা প্ৰেৰণ কৰিছে প্ৰমোচন এতিয়া কেৱল সেইসকলকেই দিব যিজনে টেট পাছ কৰিব। কাৰ্যকাল 5 বছৰ কম বা শিক্ষকক ৰেহাত দিয়া হ'ব। যিজনৰ প্ৰমোচন আগতেই হৈ গৈছে তেওঁলোকে মাত্ৰ 2 বছৰ টেট পাছ কৰিব লাগিব। এইখিনি আছিলে ভিডিঅ'টোত। আশা কৰোঁ আপোনালোকে কথাখিনি বুজি পাইছে।